সকলোকে নমস্কাৰ জনাইছো মোৰ আন এটা ভিডিঅ'লৈ এই ভিডিঅ'টোত আসলতে আলোচনা কৰি দিম যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যাৰ ধাৰণাৰ ওপৰত গতিকে ভিডিঅ'টো চাব আৰু যদিহে ভাল পায় কি কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব যুগ্ম সংখ্যা মানে কি বা অযুগ্ম সংখ্যা মানে কি যুগ্ম বা অযুগ্ম সংখ্যা মানে কি ধাৰণাটো আমি স্পষ্ট কৰি লম অযুগ্ম সংখ্যা ধৰি লৈছো এটা সংখ্যা 9 ধৰি লৈছো এটা সংখ্যা 9 আৰু এই 9 সংখ্যাটো যুগ্ম নে অযুগ্ম চাব লাগে প্ৰথমতে ছবিৰ সহায়ত শিকি লওঁ 9টা আমি গুল দিম 3টা 4টা 5টা 6টা 7টা 8টা 9টা আৰু আমি এজোৰ এজোৰকে কি কৰি গৈ থাকো বান্ধি গৈ থাকো এজোৰ দুটা মানে এজোৰ এই দুটাত এজোৰ এই দুটাত এজোৰ আৰু শেষত অকলে এটা ৰখি গৈছে এতিয়া চাওক যদিহে আমি দুটা দুটাকে বান্ধি গৈ গৈ থাকোতে বা জোৰ হিচাপে লৈ গৈ থাকোতে এটা ৰৈ যায় এই সংখ্যাটো কি বুলি কোৱা হ'ব অযুগ্ম সংখ্যা বুলি কোৱা হ'ব বা যদিহে আমি 10টো লওঁ আকৌ এবাৰ চাওঁ 1 2 3 4 5 6 7 8 9 10 তো 10 সংখ্যাটোক আমি যদি এজোৰ এজোৰকে লওঁ সংখ্যাবোৰক দুটা এই দুটাত এজোৰ এই দুটাত এজোৰ এই দুটাত এজোৰ এই দুটাত এজোৰ এতিয়া চাওক 10 সংখ্যাটোত কিন্তু শেষত এটা ৰৈ নগল কিন্তু তো নিশ্চয় অনুমান কৰিব পাৰিছে গতিকে 10 সংখ্যাটো যুগ্ম সংখ্যা হ'ব মানে দুটা দুটাকে যদি ভাগ কৰোতে দুই দুইকে যদি ভগাই যাওঁতে আমাৰ শেষত গৈ একো নৰখে তেনেহলে তেনে সংখ্যাবোৰকে কি বুলি কোৱা হ'ব যুগ্ম সংখ্যা বুলি কোৱা হয় তেনেকুৱা সংখ্যাবোৰে হৈছে যুগ্ম বা জোৰ সংখ্যা জুৰীয়া সংখ্যা যুগ্ম বা কি সংখ্যা জুৰীয়া সংখ্যা বুলি কোৱা হয় জুৰীয়া সংখ্যা মনত ৰাখিব বা যদিহে শেষত আমি দুই দুইকে ভগাই যাওঁতে শেষত যদি এটা ৰৈ যায়গৈ তেনেবোৰ সংখ্যাকে কি বুলি কোৱা হ'ব অযুগ্ম সংখ্যা বুলি কোৱা হ'ব অযুগ্ম সংখ্যা বা কি সংখ্যা বুলি কোৱা হ'ব বিজোড় সংখ্যা বুলি কোৱা হ'ব তো নিশ্চয় বুজি পাইছে অযুগ্ম আৰু যুগ্ম সংখ্যাৰ এটো প্ৰথমটো যেটো ধাৰণা ইয়াৰ পিছত চাওক যদিহে ডাঙৰ সংখ্যা দিয়ে মই লিখি ৰাখিছো যুগ্ম হ'বলৈ হলে কি চাব লাগে আমাৰ এককৰ স্থানটো চাব লাগে এককৰ স্থানত যদি 0 2 4 বা 6 থাকে তেনেবোৰ সংখ্যাই হ'ব যুগ্ম সংখ্যা আনহাতে অযুগ্ম সংখ্যা হ'বলৈ হলে কি হ'ব লাগিব সংখ্যাটোৰ এককৰ স্থানত 1 3 5 7 আৰু কি থাকিব 9 থাকিব যুগ্ম সংখ্যাৰ একক স্থানত সংখ্যাবোৰ কি থাকিব পাৰে একক স্থানত 0 থাকিলেও যুগ্ম হ'ব 2 থাকিলেও যুগ্ম 4 থাকিলেও যুগ্ম 6 থাকিলেও যুগ্ম আৰু 8 থাকিলেও যুগ্ম সেইদৰে অযুগ্ম হ'বলৈ অযুগ্ম সংখ্যাবোৰৰ কি হয় যে একক স্থানত 1 3 5 7 আৰু কি থাকে 9 থাকে এটো চাই লব সকলোৱে যুগ্ম হ'বলৈ এককৰ স্থানত 0 2 4 6 8 থাকিব সেইদৰে অযুগ্ম হ'বলৈ কি হ'ব এককৰ স্থানত 1 3 5 7 আৰু কি থাকিব 9 থাকিব তো এতিয়া চাব আমাৰ একক স্থাননো কোনটো ধৰি লৈছো 2 5 2 9 5 6 এই সংখ্যাটো যুগ্ম হয় নে অযুগ্ম হয় বিচাৰিব লাগে এইখিনিতে এটা কথা কৈলম যে যুগ্ম সংখ্যাবোৰক দুইৰে বিভাজ্য হয় হেতু মনত ৰাখিব ইতিমধ্যে গম পাইছে যেহেতু কাৰণ দুইৰে দুভাগকে কৰি ললে যেহেতু সম্পূৰ্ণৰূপে মিলি যায় সেইবোৰে যুগ্ম সংখ্যা গতিকে যুগ্ম সংখ্যাবোৰক দুইৰে বিভাজ্য হয় বা দুইৰে ধুনীয়াকে হৰণ যায় আৰু অযুগ্ম সংখ্যাবোৰক দুইৰে হৰণ কৰিলে এক এটা ভাগশেষ ৰখে এতিয়া চাব এই সংখ্যাটো যুগ্ম হয় নে অযুগ্ম হয় তে চাবলৈ হলে আমাৰ ওপৰৰ যেটো ধাৰণা মই দি থৈছো যে যুগ্ম সংখ্যাৰ একক স্থানত কি থাকে 0 2 4 6 বা 8 থাকে তো এই সংখ্যাটো যিমান ডাঙৰ সংখ্যাই হওক আমি আসলতে দুইৰে হৰণ কৰি চোৱাৰ প্ৰয়োজন নাই এককৰ যদি স্থানটো চাই যাওঁ এককৰ স্থানটো দেখিছো 6 যেহেতু এককৰ স্থানত 6 আছে গতিকে এই সংখ্যাটো গোটেই সংখ্যাটোক আমি কি সংখ্যা বুলি কৈ দিম যুগ্ম সংখ্যা বুলি কৈ দিম তো নিশ্চয় বুজি পাইছে যে সংখ্যাটো যিমানেই ডাঙৰ নহওক কিয় আমি যেতিয়া এককৰ স্থানটো এটো হৈছে এককৰ স্থান এটো 6 যেটো স্থানত বহি আছে এই স্থানৰ নাম হৈছে এককৰ স্থান এককৰ ঘৰত বহি আছে স্থানীয় মানৰ তালিকাত গতিকে এককৰ স্থানত যেহেতু 6 আছে গতিকে এই সংখ্যাটো আমাৰ কি সংখ্যা হ'ব গোটেই সংখ্যাটো যুগ্ম সংখ্যা হ'ব সেইদৰে যদি এইটো সংখ্যা চাওক 1 3 5 6 4 3 2 1 1 9 7 এই সংখ্যাটো কি সংখ্যা হ'ব দেখিছে একক স্থানত সংখ্যাটো কিমান আছে 7 আছে গতিকে যেহেতু একক স্থানত থকা সংখ্যাটো 7
আৰু আমাৰ অযুগ্ম হ'বলৈ কি হ'ব লাগে অযুগ্ম হ'বলৈ হ'লে একক স্থানত কি থাকে 1 3 5 7 আৰু 9 থাকে সেইদৰে যুগ্ম হ'বলৈ হ'লে একক স্থানত কি থাকিব 0 2 4 6 8 থাকিব যিহেতু ইয়াৰ একক স্থানত কিমান আছে 7 আছে গতিকে এই গোটেই সংখ্যাটো কি এটা সংখ্যা হ'ব অযুগ্ম বা বিজোড় সংখ্যা বুলি কোৱা হ'ব মানে এই সংখ্যাটোক আমি 2 ৰে সমানে ভাগ কৰিব নোৱাৰিম ভাগ কৰিলে কি হ'ব বাকি 1 ৰখি যাবগৈ শেষত সেইটো আচলতে যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যাৰ পাৰ্থক্যটো মই পাৰ্থক্যটো কৈ দিছো যে যুগ্ম সংখ্যাবোৰক 2 ৰে বিভাজ্য হয় বা সমানে দুভাগ কৰিব পাৰি আৰু অযুগ্ম বা বিজোড় সংখ্যাক 2 ৰে বিভাজ্য কৰিব নোৱাৰি মানে হৰণ কৰিলে কি ৰখি যাব ভাগশেষ 1 হিচাপে বাকি ৰখি যাব তো নিশ্চয় ইমানখিনিলৈকে বুজি পাইছে পাৰ্থক্য আমি যদি আকৌ এবাৰ যদি চাওঁ যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যাৰ ওপৰত অযুগ্ম আৰু যুগ্ম সংখ্যাৰ ওপৰত অযুগ্ম আৰু যুগ্ম সংখ্যাৰ ওপৰত তে পাৰ্থক্যবোৰ কি পাম যে অযুগ্ম সংখ্যাবোৰক 2 ৰে কি নহয় বিভাজ্য মানে গম পাইছে যে কি হয় 2 ৰে যেতিয়া আমি হৰণ কৰি দিম মিলি নাযাব আচলতে এটা শেষত ৰৈ যাবগৈ ভাগশেষ হিচাপে 1 পাম কিন্তু যুগ্ম সংখ্যাবোৰৰ ক্ষেত্ৰত কি হয় 2 ৰে সমানে ভাগ কৰিব পাৰি গতিকে 2 ৰে বিভাজ্য বুলি লিখিম এটো শিকি ৰাখক যেহেতু আমি কনসেপ্টবোৰ ক্লিয়াৰ কৰিব বিচাৰি আছো পাৰ্থক্যবোৰ চাব যদিহে আমাৰ কনসেপ্টবোৰ ক্লিয়াৰ হ'ব লাগে দুইটাৰ মাজত আচলতে পাৰ্থক্য কি বৈসাদৃশ্য কি সেইখিনি চাম অযুগ্ম সংখ্যাবোৰক 2 ৰে বিভাজ্য নহয় আৰু যুগ্ম সংখ্যাবোৰক 2 ৰে বিভাজ্য হয় মানে সমানে যদি আমি মানে কি 2 ৰে দুভাগ কৰি গৈ থাকো 2 কে যদি লৈ গৈ থাকো তেনেহলে ধৰি লৈছো মন 9 আকৌ এবাৰ ৰিপিট কৰি দিছো 3 4 5 6 7 8 9 ইয়াত দুটা আছে ইয়াত দুটা আছে ইয়াত দুটা আছে ইয়াত দুটা আছে আৰু শেষত 1 ৰখি গৈছে গতিকে এটোক 2 ৰে বিভাজ্য নহয় গতিকে 9 সংখ্যাটো আমাৰ কি আছিল অযুগ্ম সংখ্যা ইয়াৰ পিছত আৰু এটা পাৰ্থক্য কম যে যুগ্ম সংখ্যাবোৰৰ একক স্থানত কি অংক থাকে 0 2 4 6 বা 8 থাকে হেতু মনত ৰাখি থব তেনেহলে আমাৰ অযুগ্মবোৰৰ অযুগ্মৰ একক স্থানত কি থাকে অযুগ্মৰ একক স্থানত 1 3 5 7 9 থাকে তো ইমানখিনিলৈকে নিশ্চয় বুজি পাইছে আশা কৰো ভিডিওটোৱে যথেষ্ট আপোনালোকক সহায় কৰিব এনেকুৱা ধৰণৰ ভিডিও আচলতে মই দি ৰাখিম অনুগ্ৰহ কৰি চেনেলটোক সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব ইয়াৰ পৰৱৰ্তী আচলতে যুগ্ম মানে যৌগিক নেকি বা অযুগ্ম মানে মৌলিক নেকি সেই ধাৰণাৰ ওপৰত এটা ভিডিও দি দিয়া যাব আপোনালোকে তাত চাই পেলাই নিশ্চয় কনফিউজনটো ক্লিয়াৰ কৰি ল'ব পাৰিব যিসকলৰ কনফিউজন থাকে তো শেষত সকলোকে ধন্যবাদ জনাই সামৰিছো